ৰাষ্ট্ৰীয় বঁটাৰে উজ্বলিল নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন। নলবাৰী সমাজ জীৱনৰ বিশিষ্ট সমাজকৰ্মী তথা বিশিষ্ট অভিনেতা ধীৰেন কুমাৰ বৰ্মনে লাভ কৰিবলৈ সক্ষম হয় ৰাষ্ট্ৰীয় সমাজ ৰত্ন বঁটা 2025। ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন চমুকৈ RMSS-এ ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অমল প্ৰভা ভৱনত 30 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় সমাজ ৰত্ন বঁটা প্ৰদান কৰে নলবাৰীৰ ধীৰেন কুমাৰ বৰ্মন। উল্লেখযোগ্য যে নলবাৰী সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা ধীৰেন কুমাৰ বৰ্মনে ইতিমধ্যে বিভিন্ন শিতানত 20টাৰো অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ। ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন। এই সংগঠনটোৱে আজি বিভিন্ন ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকলক কিছু সন্মান যাচিছে আৰু সেই সন্মানত মোকো এই মহিলা সুৰক্ষা সংগঠন অনুষ্ঠানটোৱে মোকো ৰাষ্ট্ৰীয় সমাজ ৰত্ন বঁটা হিচাপে বঁটা প্ৰদান কৰিছে। গতিকে মই উক্ত সংগঠনৰ সমূহ বিষয়ববীয়া সকলোকে মোৰ তৰফৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইয়াৰ আগতো মই কেইবাটাও বঁটা লাভ কৰিছোঁ, প্ৰায় 24টা বঁটা ইতিমধ্যে মই লাভ কৰিছোঁ। বিভিন্ন ক্ষেত্ৰত মোৰ সাংস্কৃতিক দিশতো মই কেইবাটাও বঁটা লাভ কৰিছোঁ আৰু শেহতীয়াভাৱে মোক এই ৰাষ্ট্ৰীয় সমাজ ৰত্ন বঁটা প্ৰদান কৰিলে ভাল লাগিছে। যিয়ে নহওক, কিবা দিছোঁ নে দিয়া নাই হয়তো সেইটো ৰাইজে বিচাৰ কৰিব। তথাপিতো এই বঁটা বাহন লাভ কৰিলে কিছু দায়িত্ব বাঢ়ে আৰু এই দায়িত্ব আগত লৈ সমাজ জীৱনেই হওক বা সাংস্কৃতিক জগতখনেই হওক আমি আগুৱাই নিয়াৰ কাৰণে সদায় আপ্ৰাণ চেষ্টা কৰিম। প্ৰত্যেক ব্যক্তিৰে সহায় সহযোগ লাগিব। সহায় সহযোগ থাকিলেহে যিকোনো অনুষ্ঠানেই হওক বা অন্যান্য দিশত আগবাঢ়ি যাব পৰা যায়। গতিকে মই আশা কৰিম যাতে এই সন্মানে যাতে মোক আৰু অধিক আগলৈ নিয়াৰ বাবে উৎসাহ উদ্দীপনা যোগাই। ৰাইজেই দিব লাগিব উৎসাহ উদ্দীপনা আৰু ৰাইজৰ প্ৰেৰণাতে হয়তো আমি এই বঁটাসমূহ লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিশেষ নাই। নলবাৰীৰ পৰা সীমান্ত দাস, নিউজ ডেস্ক ৰিপোৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।